নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনত অৱহেলা কৰাৰ অভিযোগত বিজেপি চৰকাৰৰ সদাহ কৰিলে নামৰূপ আছুৱে। সাৰ কাৰখানা উজ্জীৱিতকৰণৰ দাবীত জিলা আঞ্চলিকৰ সভাপতি সম্পাদকসহ 7 গৰাকী ছাত্ৰ নেতাই কৰে ৰাজহুৱা মুণ্ডন। এসময়ত দেশৰ ভিতৰতে লাভজনক উদ্যোগ হিচাপে চিহ্নিত নামৰূপ সাৰ কাৰখানা নামৰূপবাসীৰ বাবে আয়োগস্বৰূপ। 60ৰ দশকতে স্থাপন হোৱা উদ্যোগটো সম্প্ৰতি মৃতপ্ৰায় হোৱাৰ বিপৰীতে 14 বছৰৰ পূৰ্বে 2006 চনত কেন্দ্ৰীয় সাৰ ৰাসায়ন মন্ত্ৰী ৰামদাস পাছোৱানে স্থাপন কৰা আজিও স্থাপন নহল। বিগত 14টা বছৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সাৰ কাৰখানা উজ্জীৱিতকৰণৰ বাবে আবেদন নিবেদন ধৰ্ণা অনশনৰ কাৰ্যসূচীৰে দাবী জনোৱাৰ পিছতো সফলতা লাভ নকৰাত অতিষ্ঠ হৈ নামৰূপ লালপাগুৰি ঘাটৰ ৰাজহুৱা শ্মশানত বিজেপি চৰকাৰৰ প্ৰতীকী সদাহ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই। একাংশ প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি গো বেক, সৰ্বানন্দ সোণোৱালৰ কাম নাই, চতুৰ্থ গোট স্থাপন কৰক আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলাৰ লগতে একাংশ প্ৰতিবাদীয়ে বৈদিক পৰম্পৰাৰে বিজেপি চৰকাৰৰ পুতলিকা চাঙিত তুলি সদাহ কৰে। ইয়াৰ সমান্তৰালভাৱে সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপনৰ দাবীৰে ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সহ সম্পাদক অৱনী কুমাৰ গগৈ, নামৰূপ আছুৰ সভাপতি কল্পজিৎ গগৈ প্ৰমুখ্যে 7জন আছুৰ কৰ্মীয়ে মুণ্ডন কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে। নামৰূপৰ পৰা অক্ষয়া প্ৰণৱ কলিতাৰ ৰিপৰ্ট, নিউজ 9 অসম। চৰকাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ বাবেহে কেৱল মাত্ৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ বিষয়টো ব্যৱহাৰ কৰে। আৰু আমি বিগত সময়সমূহত দেখিছিলোঁ যিসকল চৰকাৰ নেতা কৰ্মী আছে, নেতা কৰ্মীসকলে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ ব্যৱহাৰ কৰিছে। কিন্তু শেহতীয়াকৈ চৰকাৰৰ তেওঁলোকৰ শাসকীয় দলসমূহৰ যিবোৰ পোৱালী নেতা আছে, এই পোৱালী নেতাসমূহৰ নেতা হ'বৰ বাবে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটক। গতিকে আমি তেওঁলোকক সকীয়াই দিছোঁ, নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ বিষয়টো কোনো এটা ৰাজনৈতিক নেতা গঢ়াৰ মেচিন নহয় ইয়াত। গতিকে তেওঁলোকে এনেকুৱা সপোন দেখি ইয়াত লাভ নাই। তেওঁলোকে আমাৰ যিটো আমাৰ আশা আকাংক্ষা, আমাৰ আৱেগ তাক পূৰ কৰিব লাগিব। যদি চতুৰ্থ গোটৰ বিষয়টো যদি তেওঁলোকে আমাৰ যিটো ন্যায্য অধিকাৰ তেওঁলোকে প্ৰদান নকৰে, তেনেহ'লে 2021 চনত গণপ্ৰতিৰোধৰ ব্যৱস্থা, আজিৰ পৰাই গণপ্ৰতিৰোধৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি আজিৰ পৰাই এই কথা সকীয়াই কৈছোঁ, আমি ৰাইজৰ ওচৰলৈ গৈ এই কথা প্ৰতিপন্ন কৰি দিম, ৰাইজক জনোৱাই সকলোৰ লগত আলোচনা কৰিম যে এই কৃষক ৰাইজে এই বৰ্তমান সময়ত কিয় ৰাসায়নিক সাৰৰ দাম অতিৰিক্ত দামত ৰাসায়নিক সাৰ কিনিব লগা হৈছে। আমি ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰতিপন্ন কৰি দিম, ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজে কিয় ইয়াত মজদুৰ কৰি যিসকল ৰাইজে খাই আছে তেওঁলোকে দিন হাজিৰা কৰিবলৈ কিয় পৰা নাই, তেওঁলোকে কিয় নামৰূপ সাৰ কাৰখানাত আহি কাম কৰিবলৈ মজদুৰ কৰিবলৈ তেওঁলোকে সুবিধা পোৱা নাই। এই সমূহ বিষয় ৰাইজৰ মাজৰ আমি আলোচনাৰ বিষয় হিচাপে আমি ইয়াত ব্যৱস্থা গ্ৰহণ কৰিম আৰু এইটো গঢ়ি তুলিম। এই কথা কিন্তু আজি আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সকীয়াই দিছোঁ চৰকাৰলৈ।